নমস্কাৰ সকলোকে মই নিচিতা নগাঁও ব্লগৰ ফাৰ্ষ্ট পাৰ্টটো হয়তো সকলোৱে চালে যদি কোনোবাই চোৱা নাই তেনেহ'লে তলতে থকা লিংকত গৈ এতিয়াই চাই লওক শেষ কৰিয়েই আমি আহিলোঁ নগাঁৱতে থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি এই ভাগ মন্দিৰলৈ আকৌ আমি প্ৰথমবাৰৰ বাবেহে গৈছোঁ সঁচাকৈয়ে মন্দিৰ ভাগলৈ গৈ মনটো খুব বেছি পবিত্ৰ লাগিলে আৰু এয়া চাওকচোন মন্দিৰ ভাগৰ ওপৰত মৌবাহ আৰু সেইদিনা যিহে গৰম পৰিছিলে আইচক্ৰীম এটা নাখাই নোৱাৰিলোঁ আৰু এতিয়া মোৰ মাতৰ অৱস্থা এয়া মন্দিৰ ভাগৰ পৰা ওলাই আমি আহিলোঁ লাঞ্চ কৰিবলৈ বেম্বছ নামৰ এখন ৰেষ্টুৰেণ্টত আৰু আমি সকলোৰে বাবে মটন থালি অৰ্ডাৰ কৰিলোঁ এইফালে নিৰুপম কংকি জোনপেহী মিতুদা আমি সকলো লৰালৰিকৈ খোৱাতহে লাগিলোঁ তাৰ পাছত আমি ধুনীয়াকৈ বাহঁতৰ ঘৰত গৈ ফ্ৰেছ হৈ এতিয়া আহিলোঁ ভৰালী নামঘৰলৈ বুলি ভৰালী নামঘৰ বাহঁতৰ পৰা নিচেই ওচৰতে ভৰালী নামঘৰৰ লগতে এটা ডাঙৰ পুখুৰীও আছিলে আমি এতিয়া সেৱা কৰিবলৈ সোমালোঁ আটাইবোৰ ভৰালী নামঘৰৰ ভিতৰত এয়াই হৈছে এই নামঘৰৰ বিশেষত্ব তুলসী খুঁটা পাৰ্ট 3 নেক্সট ব্লগত আহি আছে আজিলৈ বাই